নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী কিতাপৰ ৩ নম্বৰ যেটো পাঠ লেসন হেতু আমি পঢ়িবলৈ ওলাইছো আৰু আমি এই গোটেই পাঠটো আমি আলোচনা কৰিম অসমীয়াত হয়নে গোটেইখিনি আলোচনা কৰিম তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু আমাৰ যিসকলে নতুনকৈ মোৰ ভিডিওটো চাইছা সেইসকলে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰা আৰু মোৰ চেনেলৰ প্লেলিষ্টত গোটেইকেইটা ভিডিও দিয়া আছে তোমালোকে চাই লবা লেসন 1 আৰু লেসন 2 এই দুটা দিয়া আছে এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছো লেসন 3 কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং ওমেন হয়নে কনকলতা বৰুৱা এজনী কি আছিল এ ব্ৰেভ ইয়ং ওমেন আছিল বৰ ডেকা এজনী বৰ সাহসী ওমেন মানে মহিলা বা ছোৱালী আছিল তেওঁ আমি এই যিখন ফটো দেখা পাইছো আমি এইখনত কি দেখিছো বহুতখিনি মানুহে ফ্ল্যাগ লৈ যায় আছে হয়নে আমি ইয়াৰে তলত এতিয়া আমি প্ৰশ্ন দেখিম আমি এইখিনি প্ৰশ্নখিনি আমি কৰিম হয়নে লেটস টক What do you see in the picture? আমাক কৈছে let's talk আমি কথা পাতো আহা What do you see in the picture? তুমি এইটো যেটো নেকি পিকচাৰ আছে এই পিকচাৰটো তুমি কি দেখিছা বুলি কৈছে এতিয়া মই এই দুটা প্ৰশ্ন মই বহিত কৰি দিছো তোমালোকে চাই লবা দেই চোৱাচোন দুটা কৰি দিছো মই What do you see in the picture? তোমালোকে এই পিকচাৰটোত কি দেখিছা এই পিকচাৰটোত আমি এই পিকচাৰটোত দেখিছো যে কি বহুত এডল মানুহে তিনিটা ৰং থকা জাতীয় পতাকা লৈ তেওঁলোকে কি কৰিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আছে হয় নে নহয় এতিয়া আমি ইয়াতে লিখিছো We see in the picture that some people are carrying the tricolor flag during the procession ইয়াতে কৈছে মই দেখিছো যে বহুতখিনি মানুহে একেলগে মানে তিনি বৰণীয়া পতাকা জাতীয় পতাকা লৈ কি কৰিছে যায় আছে মানে তেওঁলোকে কি কৰিছে যেটো নেকি আমাৰ প্ৰচেছন কৰি তেওঁলোকে যায় আছে হেতু কথা কৈছে তাৰ পিছৰটো আছিল When do we host the national flag in school আমি কি কৰো আমি এই নেশনাল যিখন আমাৰ হেৰি হয় আমাৰ পতাকা হয় জাতীয় পতাকা আমাৰ হেখন আমি কি কৰো আমি কত আমি ব্যৱহাৰ কৰো কেতিয়া কৰো খুদিছে we host the national flag in school and independence day হয় না নহয় আমি এখন কেতিয়া কৰো আমি ইন্ডিপেন্ডেন্স ডে বা 26 জানুৱাৰী বা 15 আগষ্টত আমি এইখন পতাকা আমি আমাৰ স্কুলত উৰাও হয়নে আমি ওপৰত কি কৰো আমি সকলোৱে একেলগে আমি পাৰ্টিসিপেট কৰো এইখিনিকে বুজাইছে এই প্ৰশ্ন দুটাত এতিয়া আমি তলৰ এইখিনি পঢ়িম During the time of the British rule there lived a girl named কনকলতা বৰুৱা যেতিয়া নেকি ব্ৰিটিছৰ শাসনৰ সময়ত কনকলতা বৰুৱা নামেৰে এগৰাকী ছোৱালী আছিল তাৰ পিছত কি হৈছিল She was born on 22 and December 1926 at বৰংগাবাৰী গহপুৰ in Assam মানে গহপুৰৰ বৰংগাবাৰীত তেওঁৰ জন্ম গ্ৰহণ কৰিছিল 22 ডিসেম্বৰ তাৰিখে 1926 চনত তাৰ পিছত কৈছে She loved her motherland and wanted to free it from British rule তাই বিচাৰিছিল তাইৰ যিখন মাতৃভূমি সেইখনক বিচাৰিছিল যে ব্ৰিটিছৰ শাসনৰ পৰা যিবিলাক নিয়ম নীতি আছিল তেওঁলোকৰ সেই নিয়ম নীতিৰ পৰা আতৰাই আনিবলৈ তাৰ পিছত when যেতিয়া তাৰ মানে কনকলতা was just 17 years old তাইৰ যেতিয়া নেকি বয়স হৈছিল 17 বছৰ তেতিয়া she joined the Quiet India movement তেতিয়া তাই কি কৰিছিল ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল The aim of the movement was Indians freedom আৰু তাইৰ যেটো নেকি লক্ষ্য সেই লক্ষ্যটো আছিল যে আমাৰ ভাৰতবৰ্ষক স্বাধীন কৰাটো তাৰ পিছত লিখিছে On 20 September 1942 she led a procession carrying the tricolor flag ইয়াতে কি কৈছে 20 সেপ্টেম্বৰ 1942 চনত তেতিয়া কি কৰিছিল এটা প্ৰচেছন কৰিছিল মানে কি কৰিছিল ইয়াতে তিনিটা ৰঙৰ জাতীয় পতাকা লৈ প্ৰচেছন কৰিছিল She wanted to host the flag at the local police station আৰু তাই বিচাৰিছিল যে সেই যিখন নেকি আমাৰ জাতীয় পতাকা সেইখন এই যেটো নেকি পুলিশ ষ্টেচন মানে আৰক্ষী থানা তাতে তাই কি কৰিব সেই ফ্ল্যাগখন উঠাব The police warned her and tried to stop the procession কিন্তু পুলিশ বিলাক যিবিলাক আৰক্ষী লোক আছিল তেওঁলোকে সেই প্ৰচেছনটো মানে বন্ধ কৰিব বিচাৰিছিল but কনকলতা did not stop কিন্তু কনকলতা ৰখি যোৱা নাছিল She went on walking holding the flag flown high আৰু তাই কি কৰিছিল তাই ওপৰলৈ সেই পতাকাখন দাঙি লৈ পুৰা একদম সোনকালে আগবাঢ়িছিল তাৰ পিছত
দ্য পুলিচ ষ্টাৰ্টেড ফায়াৰিং তেতিয়া কি কৰিছিল পুলিচবিলাকে আৰক্ষী লোকে তেওঁলোকৰ ওপৰত গুলী চালনা কৰিছিল তাৰপিছত সি লছ হাৰ লাইফ ফৰ হাৰ মাদাৰলেণ্ড কিন্তু তাই কি কৰিছিল তাইৰ নিজৰ মাতৃভূমিৰ কাৰণে তাইৰ নিজৰ জীৱনটো উৎসৰ্গা কৰিবলগীয়া হৈছিল ইণ্ডিয়াৰ কাৰণে হয়নে সি ৱাজ এ ব্ৰেভ য়ং ওমেন তাই এজনী বহুত সাহসী মহিলা আছিল হু ইজ ৰিমেম্বাৰ্ড ফৰ হাৰ চেলফিছ লাভ ফৰ দ্য কাণ্ট্ৰি এগৰাকী এনেকুৱা নাৰী আছিল যিজনীৰ নেকি নিস্বাৰ্থ দেশপ্ৰেম আমাৰ এতিয়াও মনত ৰাখিবলগীয়া এই কথাটোকে ইয়াতে বুজাইছে এই চেপ্টাৰটোত তোমালোকে ভালদৰে মন দিবা দেই এতিয়া ইয়াতে 1 নম্বৰত আছে যে এটো আমি এতিয়া প্ৰশ্ন উত্তৰ আলোচনা কৰিম 1 নম্বৰ এ লেটছ ৰিড দ্য ৱৰ্ডছ এলাউড ইয়াতে কৈছে যে তলৰ এইখিনি আমি এতিয়া পঢ়ো ৰুল চেলফিছ ফ্ৰীডম আৰু মুভমেণ্ট হয়নে নহয় আমি এইখিনি উচ্চ স্বৰে পঢ়িব পাৰোঁ আমাৰ বেছি শব্দ কৰি তাৰপিছত বি নম্বৰটো আছে যে লেটছ লাৰ্ণ মিনিং অফ সাম ৱৰ্ডছ ইয়াতে কৈছে কেইটামান ইংৰাজীত শব্দ দিয়া আছে সেইকেইটাৰ ইংৰাজীতে অৰ্থ দিয়া আছে তাকে কৈছে ৱান্টেড মানে বিচৰা হয়নে নহয় উইচ ফৰ এ পাৰ্টিকুলাৰ থিংছ হয়নে কোনো এটা বিশেষ বস্তু পাবলৈ আমি ইচ্ছা কৰা বা বিচৰা এইখিনিৰ কথা কৈছে হয়নে এতিয়া আমি তলৰখিনি পঢ়িম তোমালোকে এইখিনি পঢ়ি ল'বা এতিয়া আমি 2 নম্বৰটো আলোচনা কৰিছোঁ লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড আনচাৰ দ্য ফলোয়িং কুৱেশ্যন আমি তলৰ কি কৰিম প্ৰশ্নসমূহৰ উত্তৰ কৰিম আমি কিমান বুজি পালোঁ চাওঁ আহা এতিয়া তাৰপিছত হুৱেৰ ৱাজ কনকলতা বৰুৱা বৰ্ণ কনকলতা বৰুৱা কেতিয়া জন্মগ্ৰহণ কৰিছিল ক'ত জন্মগ্ৰহণ কৰিছিল সুধিছে হয়নে এতিয়া মই লিখিছোঁ কনকলতা বৰুৱা ৱাজ বৰ্ণ এট বৰংগাবাৰী গহপুৰ ইন আছাম হয়নে তেওঁ অসমৰ গহপুৰ জিলাৰ পৰা তেওঁ বৰংগাবাৰীৰ পৰা জন্মগ্ৰহণ কৰিছিল তাৰপিছত দ্বিতীয় নম্বৰটো আছে হাউ অল্ড ৱাজ কনকলতা বৰুৱা হুৱেন সি জইন দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট কনকলতা বৰুৱাই যেতিয়া নেকি আমাৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল তেতিয়া তাইৰ কিমান বয়স হৈছিল সেই কথাটো সুধিছে হুৱেন কনকলতা বৰুৱা ৱাজ জাষ্ট 17 years old সি জইন দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট 3 নম্বৰটো আছে হোৱাট ৱাজ কনকলতা বৰুৱা কেৰিং ডিউৰিং দ্য প্ৰচেছন কনকলতা বৰুৱাই যেতিয়া নেকি প্ৰচেছন কৰি গৈছিল তেতিয়া কি লৈ গৈছিল হাতত এখন 3 বৰণীয়া জাতীয় পতাকা হয়নে ট্ৰাই কালাৰ মানে কনকলতা বৰুৱা ৱাজ কেৰিং দ্য ট্ৰাই কালাৰ টেক ডিউৰিং দ্য প্ৰচেছন মই ইয়াতে লিখি দিছোঁ তোমালোকে ভালদৰে চাই লিখি ল'বা দেই এতিয়া 4 নম্বৰত আছে হুৱেৰ ডিড কনকলতা বৰুৱা ৱেণ্ট টু হোষ্ট দ্য ফ্লেগ কনকলতা বৰুৱাই জাতীয় পতাকাখন ক'ত মানে উত্তোলন কৰিব বিচাৰিছিল সেইটো সুধিছে কনকলতা বৰুৱা ৱান্টেড টু হোষ্ট দ্য ফ্লেগ এট লোকেল পুলিচ ষ্টেচন তাতে উৰুৱাব খুজিছিল তাই তাৰপিছত 5 নম্বৰত আছে সি ৱাজ এ ব্ৰেভ য়ং ওমেন হু ইজ সি মানে তাই এজনী বৰ সাহসী মহিলা কোন বুলি কৈছে হু ইজ সি তাই কোন ৰেফাৰ টু হিয়াৰ এই যিটো নেকি বাক্য এই বাক্যশাৰীয়ে কাক বুজাইছে সি ৰেফাৰ টু কনকলতা বৰুৱা হয়নে নহয় কনকলতা বৰুৱাকে বুজাইছে তাৰপিছত 5 নম্বৰটো আছে যিটো নেকি 6 নম্বৰ 5 নম্বৰ নহয় দেই সি ৱান্টেড টু ফ্ৰী ইট ফ্ৰম দ্য ব্ৰিটিছ ৰুল হয়নে হু ইজ ইট ৰিফাৰ্ড টু হিয়াৰ ইটছ ৰিফাৰ্ড টু মাদাৰলেণ্ড তাই কিহৰ কাৰণে এইটো কৰিব বিচাৰিছিল তাইৰ নিজৰ মাতৃভূমিৰ কাৰণে এইখিনি কৰিব বিচাৰিছিল তাই তাৰপিছত আলোচনা কৰিছোঁ বি নম্বৰটো পিক ৱৰ্ডছ ফ্ৰম দ্য বক্স এণ্ড ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য চেণ্টেন্স গিভেন বিল' ইয়াতে কৈছে তলৰ বাকচত দিয়া শব্দকেইটা তলৰ যিবিলাক নেকি খালী ঠাই আছে তাত বহুৱাই তোমালোকে সম্পূৰ্ণ কৰা মই ইমান আৰু মাতি দি নাথাকোঁ যিহেতুকে ভিডিঅ'টো বহুত দীঘল হৈ যাব মই গোটেই চেপ্টাৰটোকে আলোচনা কৰিম সেইকাৰণে এনেকৈ দি দিছোঁ তোমালোকে চাই ল'বা দেই কনকলতা বৰুৱা ৱাজ এ ব্ৰেভ য়ং ওমেন মই ওপৰৰ পৰা লিখিছোঁ বাকচৰ পৰা তোমালোকে চাই লিখিবা কনকলতা বৰুৱা লাভড হাৰ মাদাৰলেণ্ড তাই কি কৰিছিল নিজৰ মাতৃভূমিক ভাল পাইছিল কনকলতা বৰুৱা ৱান্টেড টু হোষ্ট দ্য ফ্লেগ হয়নে এতিয়া আমি 3 নম্বৰটো আলোচনা কৰিম দেই তাৰপিছত 3 নম্বৰত কৈছে যে লেটছ ৰিড দ্য চেণ্টেন্স কৈছে এতিয়া তলৰ বাক্যকেইটা পঢ়া বুলি কৈছে কনকলতা বৰুৱা লাভড হাৰ মাদাৰলেণ্ড কনকলতা বৰুৱাই নিজৰ মাতৃভূমিক ভাল পাইছিল চি ৱান্টেড টু ফ্ৰী হাৰ মাদাৰলেণ্ড ফ্ৰম ব্ৰিটিছ ৰুল হয়নে আৰু কি কৰিব বিচাৰিছিল ব্ৰিটিছৰ যিবিলাক নেকি নিয়ম নীতি আছিল সেইবিলাকৰ পৰা আমাৰ মাতৃভূমিখনক তাই কি কৰিব বিচাৰিছিল বচাব খুজিছিল
কৈছে now write two sentence about the things that you do to show your love from your motherland তুমি তোমাৰ মাতৃভূমিৰ কাৰণে কি কি কৰিব পাৰা তোমালোকে দুটা বাক্য লিখিব দিছে এতিয়া মই ইয়াতে লিখিছো we should keep it clean আমি কি কৰিব পাৰো আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰো হয়নে আমি আমাৰ চৌপাশটো আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰো তাৰ পিছত we should never disrespect our motherland আমি কেতিয়াও আমাৰ মাতৃভূমিক আমি কি কৰিব নালাগে অসন্মান কৰিব নালাগে হয়নে আমি সদায় সন্মান কৰিব লাগে আমি ভাল পাব লাগে তাকে কৈছে কৈছে যে 4 নম্বৰটো listen to these words and say them aloud কৈছে তলত দিয়া শব্দকেইটা শুনা আৰু ভালদৰে পঢ়া বুলি কৈছে এতিয়া blue glow glow true rule zone tone tube এনেকৈ পঢ়িব দিছে তোমালোকে মন দিবা আৰু শুনি শুনি ভালকৈ পঢ়িবা দেই হে একেখিনি কথাই কৈছে read the following pairs of words aloud ইয়াতে কৈছে জোৰ জোৰ হৈ থকা যিবিলাক শব্দ সেইবিলাক উচ্চস্বৰে পঢ়া আৰু কি কৰা এইখিনি lead lead keep keep become become give gave take took run ran এইখিনি পঢ়ি উঠি কি কৰিব দিছে তলত now make sentence using any two pairs of words one is done for you কৈছে এটা কৰি দিয়া হৈছে তোমালোকৰ কাৰণে এতিয়া কি কৰা তোমালোকে আৰু দুটা কৰাচোন বুলি কৈছে ইয়াতে জোৰ জোৰ হৈ থকা শব্দকেইটাৰে আমাক বাক্য ৰচনা কৰিব দিছে আমি এতিয়া কৰিম তলত আমি কৰিছো এতিয়া চোৱা ইয়াতে এটা কৰি দিয়া আছে run I run in the playground every morning কি কৰো আমি সদায় ৰাতিপুৱা সদায় খেলপথাৰত দৌৰো হয়নে তাৰ পিছত এটা আছে ran yesterday Rohan ran quickly to catch the bus yesterday মানে যোৱাকালি ৰহানে মানে বহুত সোনকালে দৌৰিছিল মানে যিখন বাছখন ধৰিবৰ কাৰণে এতিয়া মই লিখিছো give gave take আৰু took এইকেইটা লিখিছো হয়নে give হৈছে he gave me a book he কি কৰিছিল মোক এখন কিতাপ দিছিল gave হৈছে he gave me a book yesterday he মোক কি কৰিছিল যোৱাকালি এখন কিতাপ দিছিল তাৰ পিছত take মানে কি হৈছে take মানে হৈছে দিয়া I take your pen মই কি কৰিছো মই তোমাৰ কলমটো লৈছো বুলি কৈছে লোৱা বা দিয়া তাৰ পিছত হৈছে took হৈছে I took your pen last month হয়নে মই যোৱা মাহত তোমাৰ কলমটো লৈছিলো বুলি কৈছে এইখিনি তোমালোকে নিজৰ নিজৰ কিতাপত ধুনীয়াকৈ লিখি লবা এটা কৈছে যে আমি পাঠটোত বহু ধৰণৰ lived loved এইবিলাক আমি শব্দ পাইছো হয়নে নহয় এইবিলাকৰে যিটো নেকি আমি ed লাষ্টত শেষ হোৱা শব্দ আছে সেইবিলাক কি কৰা write down the words in your notebook তোমাৰ যিখন নেকি লিখা বহি সেই বহিটোত ed ৰে শেষ হোৱা যিবিলাক শব্দ আছে সেইবিলাক তুমি লিখিব পাৰা তাকে লিখিব কথা কৈছে দেই ইয়াতে কৈছে যে 6 নম্বৰ a say each sentence after joining the two parts under column a and column b with the from because word because এৰে দুটা কলম আমাৰ সম্পূৰ্ণ কৰিব দিছে এটা কনকলতা বৰুৱা was a brave young woman because she sacrificed her life to her motherland কনকলতা বৰুৱা এজনী সাহসী ডেকা মহিলা আছিল হয় না নহয় তাই কি কৰিছিল নিজৰ মাতৃভূমিৰ কাৰণে নিজৰ জীৱনটো উৎসৰ্গা কৰি দিছিল এতিয়া আমি সেইখিনি পঢ়িম তলত কলম a আৰু b জয়েন কৰিব লাগে because এৰে এতিয়া কনকলতা বৰুৱা was a brave young woman because she sacrificed her life for the motherland মই ইয়াতে কাৰচিন দি দেখাই দিছো তোমালোকে কৰিব পাৰা Assam was her motherland হয় না নহয় অসমখন কি হয় তাইৰ মাতৃভূমি হয় because she was born in Assam কাৰণ তাই অসমত জন্ম লৈছিল হয় না নহয় তোমালোকে 3 নম্বৰটো পঢ়িবা আৰু এনেকৈ মিলাই লিখিবা দেই এতিয়া বি নম্বৰত দিছে যে now write down the sentence using because আমি যে ওপৰত যে কৰিলো because টো ব্যৱহাৰ কৰি আমাক ইয়াতে তলত লিখিব দিছে মই ইয়াতে গোটেইখিনি ঠাই নুকুলাই কাৰণে আমি এনেকৈ লিখিছো কনকলতা বৰুৱা was a brave young woman because she sacrificed her life for the motherland হয় না নহয় এইখিনি মই লিখি দিছো বাকি যিটা আছে তোমালোকে নিজে নিজে এইখিনি ঠাইত লিখি লবা হবনে আমি 7 নম্বৰটো পঢ়িম look at the picture তলৰ ছবিখনলৈ চোৱা লাচিত দিৱস হয় না লাচিত দিৱস আমি 24 নৱেম্বৰত পালন কৰো হয়নে remembering the valor and patriotism of the brave Ahom general Lasit Borphukan on his birth anniversary হয় না নহয় আহোমৰ যিজন সেনাপতি আছিল সাহসী সেনাপতি লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমক আমি স্মৰণ কৰিছো তেওঁৰ জন্ম বাৰ্ষিকীত তাকে কৈছে ইয়াতে এইখিনি এটো হৈছে এডভাৰটাইজমেন্টৰ নিচিনা তোমালোকে চাব পাৰা ধুনীয়াকৈ পঢ়িব পাৰা দেই এতিয়া তলত দিছে যে নাও সে yes or no এতিয়া কোৱা যে তোমালোকে হয় নে নহয় yes মানে
শুদ্ধ আৰু নো মানে নহয় বা অশুদ্ধ এইটো কথা কৈছে দ্য পোষ্টাৰ ইজ এবাউট দ্য বাৰ্থ এনিভাৰ্চাৰী অফ লাচিত বৰফুকন লাচিত বৰফুকনৰ জন্মৰ বিষয়ে কোৱা হৈছে এই যিখন পোষ্টাৰ এইখনত হয়নে নহয় তাকে কোৱা হৈছে সেইকাৰণে ইয়েছ লিখি দিছোঁ তাৰপিছত 2 নম্বৰ লাচিত বৰফুকন বাৰ্থ এনিভাৰ্চাৰী ইজ অন নৱেম্বৰ 24 হয়নে নহয় 24 তাৰিখে নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰিছিল হয়নে হেতু ইয়েস হয় তাৰ পিছত 3 নম্বৰটো লাচিত বৰফুকন ওয়াজ এ ব্ৰেভ বিট্ৰিছৰ হিৰো আছিল নেকি তেও নহয় সেই কাৰণে নো দি দিছো দেই আমি পঢ়িম ৰিড দা ফলোইং ইনফৰমেশন এবাউট লাচিত বৰফুকনৰ বিষয়ে লাচিত বৰফুকন এন আহোম জেনেৰেল হয়নে নহয় আহোমৰ সেনাপতি আছিল বাৰ্থ মানে যেতিয়া জন্মগ্ৰহণ কৰিছিল 24 নৱেম্বৰ 1622 চনত আৰু ডেথ হৈছিল কিমান চনত তেওঁৰ মৃত্যুবৰণ কৰিছিল 1672 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে তাৰ পিছত বেটেল ফাউট হয়নে তাৰ পিছত বেটেল অফ সৰাইঘাট তেওঁ সৰাইঘাটৰ যুদ্ধৰ কাৰণে বিখ্যাত তেওঁ সৰাইঘাটৰ যুদ্ধ কৰিছিল হয়নে কৈছে নাও ৰাইট ডাউন দা লাষ্ট 3 সেন্টেন্স এবাউট লাচিত বৰফুকন ফ্ৰম হোৱাট ইউ ৰিড জাষ্ট নাও কৈছে তুমি এইমাত্ৰ যে পঢ়ি আহিলা তাৰ পৰা তিনিটা কি কৰা বাক্য ৰচনা কৰা লাচিত বৰফুকনৰ বিষয়ে মই তিনিটা কৰি দিছো তোমালোকে লিখি লবা দেই 1 নম্বৰত লিখিছো লাচিত বৰফুকন ওয়াজ এ ব্ৰেভ আহোম জেনেৰেল লাচিত বৰফুকন কি আছিল এজন আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন ওয়াজ born on November 24 1622 হয়নে তেওঁৰ জন্মগ্ৰহণ কৰিছিল 24 নৱেম্বৰ 1622 চনত তাৰ পিছত 3 নম্বৰটো লাচিত বৰফুকন ফাউট দা বেটল অফ সৰাইঘাট তেওঁ সৰাইঘাটৰ যুদ্ধ আছিল তেওঁ সৰাইঘাটৰ যুদ্ধ কৰিছিল এইখিনিয়ে কৈছে যে work in pairs look at the two picture and five difference মানে কৈছে এই দুখন ছবিত পাঁচটা কি আছে বেলেগ বেলেগ আছে মানে তোমালোকে চাই লোৱা আৰু তাৰ পিছত কোৱা বুলি কৈছে ইয়াতে সেইখন যিখন বিদ্যালয় তাতে নামটো লিখা নাই এখন বিদ্যালয়ৰ নামটো লিখা আছে হয়নে নহয় তাতে যিজনী নেকি বিকলাংগ ছোৱালী আছে তাইৰ ওচৰত দুজন বা তিনিজন মানহে আছে ইয়াতে চাৰিজন আছে একেলগে ওচৰত হয়নে ইয়াতে আকৌ বাকি আৰু বিভিন্ন ধৰণৰ পাৰ্থক্য আছে তোমালোকে সেইখিনি চাই লবা নিজে নিজে আৰু নিজে নিজে ইজনে সিজনৰ বন্ধুৰ লগত আলোচনা কৰিবা হবনে এতিয়া কৈছে যে লুক এট দা পিকচাৰ এই পিকচাৰটো লৈ চোৱা বুলি কৈছে এই যিটো নেকি ছবিটো এই ছবিটো লৈ চাব দিছে এটো ধুনিয়াকৈ আমি ছবিটো চাইছো হয়নে নহয় এই ছবিটোৰ পিছফালে তলত যিখিনি প্ৰশ্ন উত্তৰ দিয়া আছে আমি সেইখিনি কৰিম থিংক এণ্ড এনসাৰ এতিয়া কৈছে তুমি ভাবা আৰু ইয়াৰে উত্তৰ দিয়া বুলি কৈছে এতিয়া মই বহিত লিখিছো এইখিনি তোমালোকে চাই লোৱা এতিয়া মই প্ৰশ্ন 1 নম্বৰটো আলোচনা কৰিছো হোৱাট আৰ দা বয়জ এণ্ড দা গাৰ্লছ ডুইং হয়নে এটা ল'ৰা আৰু ছোৱালী বিলাকে কি কৰি আছিল তাতে সুধিছে হয়নে এটা দা বয়জ এণ্ড দা গাৰ্লছ আৰ ডুইং ডিফাৰেণ্ট এক্টিভিটিজ হয়নে নহয় ল'ৰা আৰু ছোৱালী সকলোৱে বেলেগ বেলেগ কি কৰি আছিল কাম কৰি আছিল 2 নম্বৰটো আলোচনা কৰিছো হু এমং দা ফ'ৰ লাভ দেয়াৰ কাণ্ট্ৰি হয়নে হিহঁত চাৰিওটাৰ ভিতৰত কোনে মানে বেছিকে আমাৰ মাতৃভূমিখনক ভাল পায় বুলি কৈছে এতিয়া দা গাৰ্ল হু থ্ৰো ৱাষ্টেড অন ডাষ্টবিন যিজনী ছোৱালীয়ে কি কৰিছে লেতেৰাবোৰ ডাষ্টবিনত পেলাইছে সেই ছোৱালীজনীয়েহে আমাৰ যিখন নেকি আমি দেশ এখনক ভাল পায় মই হেতু বুলি ভাবিছো ছোৱালীজনী বহুত ভাল হয় কাৰণ তাই আৱৰ্জনাবোৰ যতে ততে নেপেলাই নিজৰ মাতৃভূমিৰ কাৰণে ভাল কাম কৰিছে হয়নে এইবোৰ বহুত পলিউশন কৰে আমিও সকলোৱে নিজে নিজে আমাৰ ডাষ্টবিন বিলাক ব্যৱহাৰ কৰিব লাগে যতে ততে আৱৰ্জনা পেলাব নালাগে তাৰ পিছত 3 নম্বৰটোত আছে ডু ইউ থ্ৰো waste on roads or at public places আমি কি কৰিব লাগে আমি আমাৰ লেতেৰাবোৰ আমি ৰাজহুৱা ঠাইত পেলাব লাগে নেকি নো আমি নেপেলাও বা পেলাব নালাগে we throw waste on dustbin আমাৰ যিবিলাক লেতেৰা waste হেবিলাক সব আমি ডাষ্টবিনত পেলাব লাগে তাকে কৈছে এতিয়া আমাৰ যিটো 4 নম্বৰ প্ৰশ্ন আমি হেতু আলোচনা কৰিম if someone throws garbage on the roads what should you do কিছুমানে কি কৰে ৰাস্তাত কি কৰে লেতেৰাবোৰ পেলাই থৈ যায় আৰু তুমি কি কৰিবা বুলি কৈছে ask him her not to throw এইবোৰ কি কৰিব নালাগে ৰাস্তাত on the road ৰাস্তাত পেলাব নালাগে and request them to use dustbin আৰু মই তেওঁক ৰিকুৱেষ্ট কৰিম বা তেওঁক মই কম ডাষ্টবিনত বস্তুবিলাক পেলাব লাগে ৰাস্তাত যতে ততে পেলাব নালাগে বুজি পাইছানে এইখিনিয়ে কৈছে এইখিনি আলোচনা কৰিলো তোমালোকে ভালদৰে বহিত লিখি লবা আৰু ভালদৰে মন দি মোৰ ভিডিঅটো চাবা দেই কৈছে যে 9 নম্বৰত draw your national flag in the box and color it কৈছে ইয়াতে তুমি কি কৰা ৰাষ্ট্ৰীয় পতাকাখন আঁকা আৰু আমাৰ যিখন জাতীয় পতাকা ৰাষ্ট্ৰীয় পতাকা হয় এইখন আঁকিব দিছে আঁকি ইয়াতে ৰং কৰিবা বি নম্বৰত কৈছে যে now write 3 sentence on our national flag আমি সেই ছবিখন আঁকি উঠি আমাক চাৰিটা আমাক কি কৰিব দিছে বাক্য লিখিব দিছে মানে আমাৰ
যিখন নেকি পতাকাৰ বিষয়ে আৱাৰ নেশ্যনেল ফ্লেগ হেজ 3 কালাৰ্ছ হয়নে আমাৰ যিখন নেকি ৰাষ্ট্ৰীয় পতাকা সেইখনৰ তিনিটা ৰং আৱাৰ নেশ্যনেল ফ্লেগ ইজ অলছ' ন'ন এজ ত্ৰিৰংগা আমি আমাৰ যিখন নেকি জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকা এইখনক আমি কি বুলি কওঁ ত্ৰিৰংগা পতাকা বুলিও কওঁ হয়নে আৰু 3 নম্বৰত মই লিখিছোঁ দা অশোক চক্ৰ ইজ লোকেটেড এট দ্য চেণ্টাৰ অফ দ্য ফ্লেগ আৰু যিটো নেকি অশোক চক্ৰ সেই অশোক চক্ৰটো আমাৰ পতাকাখনৰ মাজতে আছে তাকে কৈছে নম্বৰত আছে যে লুক এট দ্য পিকচাৰ দে আৰ সাম ফেমাছ পাৰ্চনেলিটিজ হু কণ্ট্ৰিবিউট টু their motherland and different ways work with your friend and try to write down their names you can take help from the names given in the box below your teacher will help you কৈছে এই মানুহখিনি যিখিনি নেকি আমাৰ স্বাধীন সংগ্ৰামী তেওঁলোকে বহুত যুদ্ধ কৰি আমাৰ কি কৰিছিল আমাৰ ভাৰতক স্বাধীন কৰিছিল তেওঁলোকক আমি স্মৰণ কৰিব দিছে আৰু তেওঁলোকক আমি চিনি পাবলৈ আমাক নামবোৰ লিখিব দিছে এতিয়া এইটো হৈছে মহাত্মা গান্ধী আৰু সৰোজিনী নাইডু সুভাষ চন্দ্ৰ বসু মই লিখি দিছোঁ তোমালোকে লিখি ল'বা জ্যোতিপ্ৰসাদ আগৰৱালা এপিজে আব্দুল কালাম আৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু তলত এইখিনি নাম লিখি দিয়াই আছে ইয়াৰ পৰা চাই তোমালোকে স্পেলিংবোৰ লিখি ল'বা দেই 11 নম্বৰটো আলোচনা কৰিম 11 নম্বৰ এটো আছে যে there are many ways in which people express their care and concern for others and their country হয়নে মানুহে আনক সহায় কৰা তথা দেশক সেৱা কৰা যিবোৰ নেকি বিভিন্ন পথ আছে হয়নে কনকলতা বৰুৱাই নিজৰ মাতৃভূমিৰ কাৰণে জীবন বলিদান দিছিল তাকে কৈছে কনকলতা বৰুৱা gave her life for our country হয়নে আমাৰ দেশৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল আৰু আদাৰ্স মানে অন্যান্যই কি কৰে লাইক ফৰেন্স কি বুলি কৈছে ইয়াতে কৈছে যে কিছুমান এনেকুৱাও আছে যি নেকি ফ্লৰেন্স নাইট গাৰ্ল সেভ মেনি লিভছ থ্ৰু হাৰ ট্ৰাইলেছ ৱৰ্ক লেটছ ৰিড টু নো ফ্লৰেন্স নাইটিংগেল হয়নে ইয়াতে আমাক ফ্লৰেন্সৰ বিষয়ে জানিবলৈ কথা কৈছে ইয়াতে অক্লান্ত পৰিশ্ৰম কৰিছিল মানে দিনে ৰাতিয়ে কষ্ট কৰি মানুহৰ কাৰণে কি কৰিছিল জীৱনবিলাক উৎসৰ্গা কৰিছিল নিজৰ এই ইয়াৰে কথাখিনি ইয়াতে কৈছে আমি তলৰখিনি পঢ়িম এতিয়া দা লেডি উইথ দা লেম্প হয়নে এজনী মহিলা আৰু কি হয় এটা লেম্প লিখিছে যে ফ্লৰেন্স নাইটিংগেল ৱাজ বৰ্ন অন 12 মে 1820 1820 চনতে ফ্লৰেন্সৰ জন্মগ্ৰহণ কৰিছিল ইন ফ্লৰেন্স ইটালীৰ এখন ফ্লৰেন্স নামৰ ঠাইত she wanted to help people so she spent her life serving the poor and people suffering from illness তাই কি কৰিছিল মানুহক সহায় কৰিব বিচাৰিছিল আৰু গোটেই মানে সেইভাবে তাইৰ গোটেই জীৱনটো দুখীয়া আৰু অসুস্থৰ কাৰণে শুশ্ৰূষা কৰি পাৰ কৰিছিল set up a nursing school in London আৰু ফ্লৰেন্স কি কৰিছিল এখন নাৰ্ছৰ যিখন নেকি আমাৰ এই স্কুল এখন নাৰ্ছিং স্কুল বিদ্যালয় এখন প্ৰতিষ্ঠা কৰিছিল ক'ত লণ্ডনত আৰু she took great care of injured soldiers during the Crimean War হয়নে ইয়াতে কি কৰিছিল যিবিলাক যুদ্ধত নেকি শহীদ হৈছিল বা যিবিলাক অসুস্থ হৈছিল আঘাত হৈছিল তেওঁলোকক তাই কি কৰিছিল বহুত শুশ্ৰূষা কৰিছিল তাকে কৈছে নাইটিংগেল carried a lamp at night and treat people suffering from illness যিবোৰ নেকি অসুস্থ হৈ থকা মানুহ আছিল তেওঁলোকক এটা লেম্প লৈ গোটেই ঘৰে বা ঠায়ে কি কৰিছিল গোটেই ৰাতিও তাই সেইবোৰৰ চিকিৎসা কৰি ফুৰিছিল তাৰ পিছত so she was called the lady with the lamp সেই কাৰণে তাই কি বুলি মাতিছিল এটা লেম্পৰ সহায়ত মানে এটা লেডি উইথ লেম্প বুলি মাতিছিল এটা লেম্পৰ সৈতে ফুৰা মহিলা বুলি নেশ্যনেল নাৰ্ছ ডে মে 12 হয়নে নহয় এতিয়া 12 মে টু ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে হয় উই চেলিব্ৰেট ফ্লৰেন্স নাইটিংগেলছ বাৰ্থডে এজ ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে হয়নে আমি ৰাষ্ট্ৰীয় কি দিৱস পালন কৰোঁ নাৰ্ছ দিৱস যেতিয়া পালন কৰোঁ তেতিয়া আমাৰ ফ্লৰেন্সৰ জন্মদিনটো আমি ব্যৱহাৰ কৰোঁ তাকে কৈছে এতিয়া আলোচনা কৰিম বি নম্বৰটো ৰাইট ডাউন ট্ৰু অৰ ফলছ ইয়াতে কৈছে সঁচা নে মিছা লিখা বুলি কৈছে এক নম্বৰত আছে ফ্লৰেন্স নাইটিংগেল ৱাজ বৰ্ন ইন 1820 হয়নে ফ্লৰেন্সে 1820 চনত জন্মগ্ৰহণ কৰিছিল মই ইয়াতে লিখি দিছোঁ ট্ৰু হয় তাৰপিছত আছে দুই নম্বৰটো ফ্লৰেন্স নাইটিংগেল এষ্টাব্লিছ এ নাৰ্ছিং স্কুল এখন
কি কৰিছিল নাৰ্ছৰ এখন বিদ্যালয় খুলিছিল হয়নে তাকে সেইটো মই ট্ৰু দিছোঁ সঁচা হয় তাৰপিছত 3 নম্বৰত উই সেলিব্ৰেট হাৰ বাৰ্থডে এজ ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে হয়নে তাইৰ যিটো নেকি জন্মদিন সেইটোকে আমি ৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰোঁ সেইটো কথা কৈছে তাৰপিছত ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে ইজ সেলিব্ৰেট অন জুন 12 হয়নে 12 জুনত আমি পালন কৰোঁ নেকি নকৰোঁ সেইকাৰণে ফলছ এইটো অশুদ্ধ হয় আৰু এতিয়া আমি চি নম্বৰটো আলোচনা কৰিম এনচাৰ দ্য কুৱেশ্যন ইয়াতে তলত দিয়া কেইটাৰ আমি উত্তৰ কৰিম এইখিনি মই বহিত লিখিছোঁ তোমালোকে চাই লোৱা হুৱেৰ ৱাজ ফ্লৰেন্স নাইটিংগেল বৰ্ণ ফ্লৰেন্স নাইটিংগেলে ক'ত জন্মগ্ৰহণ কৰিছিল ক'ত কৰিছিল ইটালীৰ ফ্লৰেন্স নামে ঠাইত মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা দেই তাৰপিছত 2 নম্বৰটো আছে হুৱেৰ ডিড ফ্লৰেন্স নাইটিংগেল এষ্টাব্লিছ দ্য নাৰ্ছ স্কুল কেতিয়া আৰু ক'ত তাই নাৰ্ছৰ যিখন নেকি স্কুল আৰম্ভ কৰিছিল ফ্লৰেন্স নাইটিংগেল এষ্টাব্লিছ দ্য নাৰ্ছিং স্কুল ফ্ৰম লণ্ডন হয়নে নহয় লণ্ডনত আৰম্ভ কৰিছিল 3 নম্বৰটো আছে হোৱাই ৱাজ চি কল দ্য লেডি উইথ দ্য লেম্প তাইক কিয় দ্য লেডি উইথ দ্য লেম্প বুলি মাতিছিল কাক মাতিছিল বিকজ মানে কাৰণ হৈছে চি কেৰিড এ লেম্প এট নাইট কি কৰিছিল তাই ৰাতিও এটা লেম্প লৈ ঘূৰি ফুৰিছিল ৰোগীবিলাকৰ কাষে কাষে সেইকাৰণে তাইক এটা লেম্পৰ লগত কৈছিল থকা বুলি সেইটোৱে কৈছে নম্বৰটোত কৈছে যে উই হেভ ফাউণ্ড দ্য ৱৰ্ড ইলনেছ হয়নে ইন দ্য ষ্টৰী নাও লেটছ মেক নিউ ৱৰ্ডছ এডিং নেছ হয়নে NESS যোগ কৰি আমাক ইয়াতে লিখিব দিছে এতিয়া আমি লিখিম মেকখিনিত দিয়া আছে তোমালোকে চাই লিখি ল'বা তাৰপিছত ইয়াতে কি লিখিছোঁ আগতে ছেডনেছ লিখা আছে তাৰপিছত মই যোগ কৰি দিছোঁ NESS কাইণ্ডনেছ চুইটনেছ উইকনেছ ব্ৰাইটনেছ হয়নে তোমালোকে চাই চাই লিখি ল'বা 3 নম্বৰত কৈছে যে আণ্ডাৰলাইন দ্য ডিছক্ৰাইবিং ৱৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেন্স কৈছে তলত দিয়া শব্দ যিকেইটা বাক্য আছে তাতে বৰ্ণনামূলক যিকেইটা শব্দ আছে সেইকেইটা বিচাৰি উলিওৱা বুলি কৈছে সংগীতা ইজ এ ব্ৰেভ গাৰ্ল হয় নে নহয় সংগীতা এজনী সাহসী ছোৱালী এতিয়া ইয়াতে যিটোৱে নেকি বৰ্ণনা কৰিছে যিটো শব্দই আমাৰ এই গোটেই বাক্যটো বৰ্ণনা কৰিছে সেই শব্দটো আমি বিচাৰি উলিয়াম সেইকাৰণে আমি এতিয়া বিচাৰি উলিয়াইছোঁ মই আস্থানি দিছোঁ তোমালোকে চাই ল'বা ব্ৰেভ ইয়াতে ব্ৰেভ হয় ব্ৰেভ মানে সাহসী গোটেই বাক্যটো বৰ্ণনা কৰিছে এতিয়া 2 নম্বৰটো আছে আলি ইজ এ কাইণ্ড বয় এইটো মই কাইণ্ডটো দি দিছোঁ এতিয়া নিৰ্মালী হেজ এ চুইট ভইচ নিৰ্মালীৰ এটা কি আছে ধুনীয়া এটা কি আছে মাত আছে বা ধুনীয়া এটা তাইৰ কণ্ঠ আছে সেইটোৰ কথা চুইট মানে মিঠা সেইটোৰ কথা কৈছে গোটেই বাক্যটো বৰ্ণনা কৰিছে এতিয়া প্ৰেমা ইজ এ ব্ৰিলিয়েণ্ট চাইল্ড হয়নে প্ৰেমা এজন কি বহুত মানে চোকা ল'ৰা সেইটোৰ কথা কৈছে কৈছে যে 13 নম্বৰ লেটছ ৰিড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ ইয়াতে কৈছে জোৰ জোৰ হৈ থকা শব্দকেইটা কি কৰা পঢ়া টু নাইট কাইট নাইট ডেয়াৰ ডিয়াৰ ডেয়াৰ ডেয়াৰ চি চে বি হয়নে এতিয়া বি নম্বৰটো পঢ়িব দিছে যে চুজ দ্য কাৰেক্ট ৱৰ্ডছ ফ্ৰম দ্য ব্ৰেকেটছ এণ্ড কমপ্লিট দ্য চেণ্টেন্স ইয়াতে ওপৰৰ যিটো নেকি লাইন হয় সেইটো গোটেই কিতাপখনতে সেনেকুৱাকৈ ব্লাৰৰ নিচিনা হৈ আছে দেই তোমালোকৰ নিজৰ কিতাপত ভালদৰে চাই ল'বা এতিয়া ইয়াতে চোৱাচোন ইয়াৰে ব্ৰেকেটৰ ভিতৰত থকা কোনটো হয় তাকে বহুৱাব দিছে এতিয়া আই ৱেণ্ট 2 চকলেটছ হয়নে মই কি বিচাৰোঁ 2টা চকলেট বিচাৰিছোঁ হয়নে এইটো এতিয়া আই চ' এ ডিয়াৰ ইন দ্য জংঘল হয়নে কি কৰিছোঁ মই এটা কি দেখিছোঁ জংঘলৰ ভিতৰত এটা হৰিণ দেখিছোঁ সেইটোৰ কথা কৈছে এতিয়া ফ্লৰেন্স নাইটিংগেল অলৱেজ কেৰিড এ লেম্প এট নাইট হয়নে নহয় কাইণ্ড হ'ব নেকি নাইটহে হ'ব এতিয়া আই ৱেণ্ট টু বি এ নাৰ্ছ ৱেন আই গ্ৰ' আপ এনেকৈ মই লিখিছোঁ তোমালোকে নিজৰ নিজৰ কিতাপত লিখি ল'বা এইটো কৈছে যে 14 নম্বৰ লেটছ এণ্ড ৰিপিট দ্য ফলোয়িং ৱৰ্ডছ ইয়াতে কৈছে তোমাক এইকেইটা ৰিপিট কৰি কৰি পঢ়িব দিছে এতিয়া নাও ৰাইট আই in between the given letters to make a word one is done for you কৈছে এটা কৰি দিয়া হৈছে আৰু OI ব্যৱহাৰ কৰি গোটেইকেইটা বাক্য সম্পূৰ্ণ কৰা বুলি কৈছে মই এতিয়া FOIL দিছোঁ ফইল তাৰপিছত বইল আমি যে সিজাই খাওঁ তাৰপিছত কইল লিখিছোঁ আৰু এটা চইল হয়নে তোমালোকে এইখিনি লিখি ল'বা ইয়াতে 15 নম্বৰত আছে যে there are many people who help us and make our daily life easy যিখিনি মানুহে আমাৰ যিটো নেকি আমাৰ সদায় সদায় চলি থকা জীৱন ডেইলি লাইফ এইটো আমাক আৰু সুবিধাজনক কৰি দিছে তেওঁলোকে আৰু তেওঁলোকৰ বিষয়ে পঢ়িব দিছে ৰিড এবাউট দ্য পিপল এণ্ড মেটছ দেম উইথ দেয়াৰ ডিছক্ৰিপশ্যন ইয়াতে কৈছে তেওঁলোকৰ
লগত এই আখৰখিনি মিলোৱা তেওঁলোকৰ লগত বুলি কৈছে এ পাৰ্চন হু প্ৰটেক্ট আৱাৰ কাণ্ট্ৰি যিজনে আমাৰ দেশখনক ৰক্ষা কৰে তেওঁৰ নাম কি হয় চলজাৰ্ছ হয়নে মই ইয়াতে মিলাই দিছোঁ 2 নম্বৰত আছে এ পাৰ্চন হু গ্ৰ'জ ক্ৰপছ এণ্ড ভেজিটেবলছ এইটো কি হয় এইটো যিজন নেকি খেতিয়ক ফাৰ্মাৰে আমাৰ কি কৰে আমাৰ গোটেই খেতিখিনি ভেজিটেবলখিনি আমাক সকলোকে যোগাৰ কৰি দিয়া আমি সকলোৱে খাওঁ তাৰপিছত 3 নম্বৰত আছে এ পাৰ্চন হু টেক্স কেয়াৰ অফ আৱাৰ টিথ সেইজন মানুহ কোনজনে আমাৰ দাঁতৰ যত্ন লয় ডক্টৰ হয়নে নহয় ডেণ্টিষ্ট মানে দাঁতৰ ডক্টৰ হয় তাৰপিছত 4 নম্বৰত আছে যে এ পাৰ্চন হু মেক্স ফাৰ্নিচাৰ কোন এনেকুৱা মানুহ কোনটো পাৰ্চন মানে যিজনে নেকি আমাক কি কৰে ফাৰ্নিচাৰবিলাক বনাই দিয়ে আমাৰ আচবাববিলাক আমাৰ মেজ চকী টেবুল এইবিলাক হয়নে কাৰ্পেণ্টাৰ হয়নে কাঠমিস্ত্ৰী তাৰপিছত ইয়াতে কৈছে যে এ পাৰ্চন হু ট্ৰিটছ আছ when we are sick যেতিয়া আমি অসুস্থ হওঁ তেতিয়া আমাক কোনে ট্ৰিট কৰে ডক্টৰে হয়নে নহয় সেই ডক্টৰজন ওপৰত আছে আৰু সেই লাইনটো গোটেই তলত আছে হয়নে এতিয়া মই মিলাই দিছোঁ তোমালোকে চাই ল'বা আৰু লিখি ল'বা দেই এইখিনি কৈছে যে 16 নম্বৰ লেটছ ৰোল প্লে ইয়াতে কৈছে আহা আমি এতিয়া কিছুমান আমি অভিনয় প্লে কৰোঁ মানে আমি আৰম্ভ কৰোঁ হোৱাট আৰ ইউ ডুইং গ্ৰেণ্ডফাদাৰ কৈছে কি কৰি আছা তুমি গ্ৰেণ্ডফাদাৰ মানে ককা তুমি কি কৰি আছা বুলি কৈছে সুৰজিত মই কাম হিয়াৰ ইফালে আহাচোন আই এম ৰিডিং এ অট'বায়'গ্ৰাফি অফ ডক্টৰ APJ আব্দুল কালাম মই কি কৰিছোঁ APJ আব্দুল কালামৰ অট'বায়'গ্ৰাফি মানে আত্মজীৱনীখন পঢ়ি আছোঁ কৈছে যে হোৱাট ইজ দ্য নেম অফ দ্য বুক এই কিতাপখনৰ নাম কি বুলি কৈছে তাৰপিছত কৈছে উইংছ অফ ফায়াৰ হয়নে এইখনৰ নাম উইংছ অফ ফায়াৰ হয় ডু ইউ ন' তুমি জানানে হু ইজ APJ আব্দুল কালাম APJ আব্দুল কালাম কোন হয় তুমি জানানে ইয়েছ গ্ৰেণ্ডফাদাৰ বুলি কৈছে মই জানো হি ৱাজ চাইণ্টিষ্ট এণ্ড ৱাজ অলছ' দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া মই জানো তেওঁ এজন কি আছিল বিজ্ঞানী আছিল তেওঁ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিও আছিল বুলি কৈছে এতিয়া তেওঁ কৈছে যে ভেৰি গুড বৰ ভাল দেই হি ইজ অলছ' কল দ্য মিছেল মেন অফ ইণ্ডিয়া তেওঁ কি বুলিও মাতিছিল মিছাইল মেন বুলিও মাতিছিল কৈছে হোৱাট ইজ এ মিছাইল গ্ৰেণ্ডফাদাৰ কৈছে ককা গ্ৰেণ্ডফাদাৰ কৈছে আৰু ককা বুলি মিছাইল মেন মানে কি হয় বুলি কৈছে তাৰপিছত অফক'ৰ্ছ হ'ব মই কৈ আছোঁ বুলি কৈছে ভাল কথা সুৰজিত লেটছ গ' টু দ্য লাইব্ৰেৰী আহাচোন আমি পুথিভঁৰাললৈ যাওঁ আৰু টু ন' মোৰ এবাউট মিছাইলছ আমি মিছাইলৰ বিষয়ে পঢ়িব পাম আমি তাত পঢ়িম আহাচোন আমি জানিবলৈ পুথিভঁৰাললৈ যাওঁ বুলি কৈছিল 17 নম্বৰত কৈছে যে কমপ্লিট দ্য কনভাৰচেশ্যন বিটুইন সুৰজিত এণ্ড হিজ ছিষ্টাৰ সুৰজিত আৰু তাৰ ভনীয়েকৰ লগত কথোপকথনখিনি আমি এতিয়া পঢ়োঁ মালা গ্ৰেণ্ডফাদাৰ ট'ল্ড মি এবাউট কি কৰিছে এ বুক য়েষ্টাৰডে মালাই কৈছে গ্ৰেণ্ডফাদাৰে মোক কৈছিল যে যোৱাকালি কৈছিল মোক এখন কিতাপৰ কথা বুলি কৈছে হয়নে এবাউট এ বুকৰ কথা মানে হোৱাট ইজ দ্য নেম অফ দ্য বুক সেই কিতাপখনৰ নাম কি বুলি ছিষ্টাৰজনীয়ে ভনীজনীয়ে সুধিছে তাৰপিছত সি কৈছে যে উইংছ অফ ফায়াৰ এণ্ড অট'বায়'গ্ৰাফি কৈছে সেইখনৰ নাম উইংছ অফ ফায়াৰ এইখনৰ হৈছে আত্মজীৱনী বুলি কৈছে হু ইজ দ্য অথৰ অফ দ্য বুক সেইখন কিতাপৰ লিখক কোন কৈছে APJ আব্দুল কালাম দ্য গ্ৰেট চাইণ্টিষ্ট এণ্ড দ্য ফৰ্মাৰ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া তেওঁ কি আছিল আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিও আছিল এজন বিজ্ঞানীও আছিল তেওঁ তাৰপিছত তাই কৈছে যে ভেৰি গুড গ্লেড টু ন' আৰু এইটো মই জনাৰ কাৰণে থেংক ইউ দেই বৰ ভাল লাগিল আনন্দিত হ'লোঁ দেই মই জানি এইটো বুলি কৈছে যে লিচন এণ্ড ৰাইট কৈছে এতিয়া শুনা আৰু পঢ়া বুলি কৈছে বা লিখা আৰু ব্ৰেভ ডিচেম্বৰ মাদাৰলেণ্ড মুভমেণ্ট ফ্ৰীডম ফ্লেগ ষ্টেচন কাণ্ট্ৰি পিপল হেল্প ইলনেছ আৰু চল্ডাৰ হয়নে এইখিনি আমাক পঢ়িব দিছে লিখিব দিছে চল্ভ দ্য ৱৰ্ড পাজল ইয়াতে কৈছে যে আমি যিটো নেকি আমাৰ ইয়াতে শব্দৰ যিটো সম্ভাৰ দিছে এইটো আমাক কৰিব দিছে শ্ল' হয়নে মই শ্ল' এল দিছোঁ তাতে শ্ল' হ'ল তাৰপিছত হৈছে WATER ৱাটাৰ তাৰপিছত STAR ষ্টাৰ তাৰপিছত ROPE ৰ'প হয়নে POLOW প্ল' OVER অভাৰ তাৰপিছত GLOW গ্ল' এইখিনিলে লিখিলোঁ তলৰখিনি এতিয়া চোৱাটো গ্ল' তাৰপিছতো GROW গ্ৰ' তাৰপিছতো RAW ৰ' আৰু এটা হৈছে RED ৰেড আৰু DISH ডিছ হয়নে এইখিনিলে আমি পঢ়িলোঁ এতিয়া আমি যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক ধন্যবাদ আৰু থেংকছ ফৰ ৱাটছিং